Hello guys, good morning. Welcome back to my YouTube channel. নমস্কাৰ মই আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। তো আজি আপোনালোকৰ মাজলৈ মই এটা ভিডিঅ' দিম বুলি ভাবিছো মানে মোৰ বা বিয়া ভিডিঅ' হয়। মই মানে সেপাৰেটকৈ দিম বুলি ভাবিছিলো। তো বিয়াটো যেনে হ'লেও মানে জোৰোণ হওক মতেল দিয়া হওক বিয়া মানে তেনেকৈতো থাকে ন মই তেনেকৈ দিম বুলি ভাবিছিলোঁ কিন্তু মানে কি হ'ল মই মোৰ একেবাৰে নিজৰ বা নহয় বাৰু গাঁৱৰ হয় তো মই মানে সখী হ'ব লগা হৈ গ'ল তো সেইটো কাৰণে মই ভিডিঅ' তেনেকৈ দিব আপোনালোকক নোৱাৰিলোঁ তো ভাবিলোঁ কি যিকণ মানে মই ভিডিঅ' কৰিছোঁ তেনেকৈ ভিডিঅ' এটা বনাই দিম বুলি ভাবিলোঁ। তো মই ভিডিঅ' আচলতে কৰা নাই মই পোৱালি কেইটামানক দি দিছিলোঁ ভিডিঅ' কৰিবলৈ সিহঁতি মানে কৰিলে আৰু যেন মানে আপোনালোকে চালে গম পাব। তো সেইটোৱে মই আজি আপোনালোকৰ আগত মানে দিম বুলি ভাবিছোঁ। তো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু মই কৈছোঁ যে মই ভিডিঅ'টো মই শ্বুট কৰা নাই পোৱালিকেইটাক দি দিছিলোঁ। তো ভিডিঅ'টো চাই আপোনালোকে বেয়াও পাব পাৰে ভালো পাব পাৰে। তো যদি ভাল পায় তেনেহ'লে প্লিজ কমেণ্ট এটা কৰি জনাই দিব আৰু এতিয়া আমি জল্দি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি হৈছে জোৰোণৰ আগদিনা ৰাতি হয় আমি আহিছোঁ এতিয়া পিঠা চিঠা বনাবলৈ মেহেন্দি লগাবলৈ। এয়া হৈছে গাখীৰ আমুল গাখীৰ চুজি পেকেট ইয়াত বেকিং আমি এতিয়া লস্কৰা বনাম লস্কৰা নবনাওঁ কি আছিলে ইডলি পিঠা বনাম চৰি ভুলেই হৈ গ'ল। এতিয়া কইনাই মেহেন্দি লগাই দিছে ভণ্টিয়ে লগাই দিছে পিঠা বনোৱা তালে কি বনাইছে চাই থাকক ঐ তই ৰাধনি হ'ল যে বুঢ়া মই মাতটো মিউটকৈ দিম ন এতিয়া আমাৰ পাগল হয় নাই লোকে যদি দেখিয়ে সেইটোৱে আমাৰ কাম কৰা মানুহ নাই আমাৰ ইডলি পিঠা বনোৱা কাম কৰা মানুহ মালপোৱা তেল পিঠা গুড় দিয়া পিঠা বোলে বোমাই পিঠা বনাইছে লুকাইছে সেইফালে পেণ্ডেলৰ কাম সম্পূৰ্ণ হৈ গৈছে মানে আছে আৰু কামবোৰ যিহেতু কাইলৈ কাৰণে মানে কমপ্লিট হৈছে আৰু বিয়া দিনাখনি মানে এক্সট্ৰা আকৌ ডেক'ৰেশ্যন কৰিব আছে। নাৰিকলৰ পাতে বুট বনাইছে আৰু ওপৰত বাতি লগাই দিছে শৰাই চাকি সেনেকৈ কৈছিলোঁ ভিডিঅ'টো মই মানে কৰা নাই দেই পোৱালি এটাই কৰিছে ভিডিঅ'টো আৰু সেইফালে খোৱাৰ কাৰণে মানে ৰান্ধিব আৰু খোৱাৰ আজি হৈছে বা ভাগৰ জোৰোণ তো সেইটো কাৰণে বায়ে পিন্ধাই দিছে আৰু মানে অলপ সাজি কাচি লৈছে। এইফালে ফটোশ্বুট আৰম্ভ হৈছে আমি চবেই ফটোশ্বুট মাৰি লৈছোঁ। এইফালে টিকলি মানে এতিয়ালৈকে মানুহ আহি পোৱা নাই তো আহি পাব কৈছিলে মানে 10টা বজাতে আহিব কৈছিলে কিন্তু এতিয়া 1টা বাজিলে আহি পোৱাহি নাই অলপ দেৰি পাছত আহি পাব কৈছে আৰু এইফালে জোৰোণৰ মানুহ আহিছে বাহিৰত সকলো নিয়ম হৈ গ'ল এতিয়া ভিতৰত তাইক জোৰোণ দিছে মানে যিমানখিনি পাওঁ মই সিমানখিনিয়ে আপোনালোকক ভিডিঅ' কৰি দেখাইছোঁ। মই আগতেও কৈছোঁ যে টাইম নাপালোঁ এতিয়া চবে খানাটো খাই লৈছোঁ। এইফালে কইনা মানে মই সখীয়ে কৈছোঁ দে
এতিয়া আমি মডেল দিয়ালৈ আহিলোঁ। মানে মই কৈছিলোঁ ভিডিঅ'বোৰ মই ছেপাৰেটকৈ দিম বুলি ভাবিছিলোঁ, কিন্তু টাইম নহ'ল আৰু ভিডিঅ' বনাবলৈও নহ'ল। সেইটো কাৰণে আপোনালোকক একেলগতে চব দেখাই দিম বুলি ভাবিলোঁ। যিমানখিনি পাৰোঁ আৰু আপোনালোকক দেখাইছোঁ। তো এতিয়া মডেল দিব আৰু চিকুট মাৰি দিম মই। মূৰতে দিয়া সকলোখিনি নিয়ম হৈ গ'ল। তো চবেই চবকে জুৰিলে যি যি কৰিব লাগে, বিয়ানাম গালে। তো মই ভিডিঅ' কৰিব নোৱাৰিলোঁ সিমানখিনি। তো এতিয়া আমি মানে হোটেল দিয়া হৈ গ'ল। এতিয়া খাই মেলি আমি ঘৰত যাম। তো এতিয়া লাষ্ট মানে আপাহঁতক ঘূৰিছিলে, তো শৰাই দিব আহিছে, অলপ ফূৰ্তি কৰিছে আৰু আজি হৈছে বিয়া। আমি বিয়া খাব আহিছোঁ। মানুহবোৰ অহা নাই এতিয়ালৈকে। তো আমি মানে অহা আগতে ভাতটো খাই ল'ব ক'লে গাঁৱৰ মানুহখিনিয়ে। সেইটো কাৰণে খাই লৈছোঁ ভাতটো আগে। তাৰপিছত আৰু কামটো কৰিব নাই আৰু এইফালে গাহৰি মাংস, এইফালে মই ভাত খাব লৈছোঁ। ভাত খাই আহিছোঁ, মানুহ ভাত ভৰ্তি। তো এতিয়া আমি অলপ বহিছোঁ, মানে ভাতটো খাই লৈছোঁ ন, মানে অলপ জানে আৰু ভাত খালে কেনেকুৱা লাগে। পিছফালে খানাটো কেনেকুৱা আহিলে কৈ দে। ঐ কৃষ্টি, খানাটো কেনেকুৱা লাগিলে কৈ দে। মজা মজা, খানা মজা। গাহৰি কেইপিচ পৰিলে? ছোৱালী মানে ভিডিঅ' কলত ভিডিঅ'বোৰ কথা উত্তৰ দিব মানে সময় নাই তাই। বাটে পঢ়া মানে নাচিয়ে পৰে আৰু। এতিয়া আমি আকৌ যাওঁ ঘৰলৈ। মানে ভাতটো আকৌ খাই দিলোঁ, দুবাৰ ভাত খালোঁ দেই। খাই মেলি এতিয়া আকৌ যাওঁ, মানে মই আকৌ ছোৱালীৰ লগত বহিব লাগিব, দৰাঘৰলৈ যাব লাগিব। সকলোকে আহিলে কৈছোঁ। মই ওলাই মেলি আহিলোঁ, মানে ড্ৰেছটো চেঞ্জ কৰিলোঁ, লগালগ আহিছোঁ। মানে গৈ মেলি আৰু লগালগ আহিছোঁৱে। মানে পাতি পাৰিব লাগিব যে, আৰু সকলোৱে আহিলে কৈছে আকৌ ইয়াত নাম গাব আছেই। সেইটো কাৰণে আহি গ'লোঁ এতিয়া।
এইফালে দৰা আহি পালেহি। আমাৰ এগালেহে নাচিছে সিহঁতৰ গালে নাচিব যদি আমাৰ এগালেহে নাচিছে Filter
কইনা বিদায় নৃত্য এতিয়া আমি কইনাৰ লগত গৈছোঁ দৰা ঘৰলৈ কইনাক থ'বলৈ। আমি দৰা ঘৰ পালোহি, মানে ৰখাইছে কইনা। গোটেই শুই আছে। দৰা ঘৰতো কিছুমান নীতি নিয়ম আছিলে, সেইখিনি কৰি হৈ গ'ল। এতিয়া আমি মানে 3টামানে বাজিলে, এতিয়া অলপ শুনিছে। মই মানে ভোকত একদম তৎ পোৱা নাছিলোঁ, কাৰণ মই দিনতে সেই তেতিয়াই খোৱা। এতিয়া খাই বৈ ধুনীয়াকৈ মই তামোল অকণমান খাই লৈছোঁ। সমাজৰ আগতে গোলাপী ফাপনি ভুকুৱাই মাৰিমে হাতীবোৰ আহলে গৰুবোৰ আহলে খালো মাকৰ ঘৰতে নিদিলে তাই
ধৰিলে